हेलो फ्रेंड्स की खबर আপোনালোকৰ মই ভাস্বতী আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিও লৈ আহি গলো আৰু আজি ভিডিওটো আপোনালোকে চাব পাব এটা সাৰপ্ৰাইজ শিখা হাই আৰু এইফালে আছে নিহাৰিকা হাই আমি আছো লগৰজনী ঘৰত কাইলৈ আমাৰ লগৰ সিমি বুলি কয় তাই বাৰ্থডে মানে সব আমি ৰাতি তাইক সাৰপ্ৰাইজ দিম আৰু এতিয়া বেলেগ এজনী ঘৰত আছো তাইকো দেখাম লাহে লাহে আৰু এতিয়া আমাক ইয়াত দিছে চাহ তো চাহখিনি খাই লওঁ তাৰপিছত লগ পাই অসমীয়া পৰম্পৰা বুলি কয় এই কি বুলি কয় এটা মই বনাইছো মই বনাবলৈ বাধ্য হ'লো মানে নবনা বস্তু এটা কেনেকুৱা খাই পাম না তাই ভিডিঅ'টো মানে বস্তুখিনি মই বনাওঁ মই নিমখ নধৰে নেখাওঁ কি হল জানানে কথাটো আমি আহিছিলো লগৰজনীক ৰাতি 12টাত সাৰপ্ৰাইজ দিবলৈ কিন্তু আমাৰ লগৰ এটা সি গৈ পেলাই ফোন কৰি কৈ দিলে যে আমি ইয়াত আহিছো মানে আমাৰ সব সাৰপ্ৰাইজ সব বৰবাদ কৰি দিলে সব বৰবাদ কৰি দিলে এতিয়া মাথাটো বেয়া হৈছে আছো বেলেগ এজনীৰ ঘৰত এতিয়া তাই ফোন কৰি সুধিছে কি হয় আৰু চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাব কেনেকে দিওঁ ভাবিছো 12টা বজাত নিদি 3টা 2টা 2:30 তেনেকুৱা দিওঁ নেকি কি কৰিলে ভাল হয় কথাটো পাতি চাওঁ তাৰপিছত আপোনালোকক দেখাই যাম ভিডিঅ'টো আৰু আপোনালোকে চাই যাওক আৰু এইকেইজনী ৰাইট খফৰ নিচিনা একগাল বস্তু মানে ভগৱানৰ নিচিনা আৰু এটা বস্তু এৰিব নালাগে এটা বস্তু এৰিলে মানে এইবাৰ আজিকালি ইমান বস্তুৰ দাম একেবাৰে বজাৰত একেবাৰে বাটৰ নাট চলি গৈছে বস্তুৰ মানে বজাৰ জুই লাগি গৈছে মানে বস্তুৰ ইমান দাম মানে লোকৰ ঘৰত আহিলে এনেকে ভালকে খাব লাগে ন মোৰ কাপটো চাওকচোন মোৰ কাপ খাই মই এতিয়া ভাচুটি কাপ খাই আছো ভাচুটি বাকী আছে আপুনি খাব ন এতিয়া এইখিনি ভাচুটি খাব এইখিনি মই খাম আৰু মই খাব ন আৰু ৰাতিকে খাব লাগিব গম পাইছো পেট ভাত দিব বুলি কৈছে খাব লাগিবই ৰাতিকেতো খাব লাগিবই সেইকাৰণে একদম এতিয়া ৰেডি কৰি থৈছে খাব মই আজি ভাত খাই আছো মাংসৰ সৈতে তাৰ পিছতৰ ঘৰত আমাক ভাত খুৱাইছে তই এক্সট্ৰাকে খাইছে মই নাখাই বোলে ভালকে খোৱা ভাতকেইটা খাই লৈ চিমিহঁতৰ ঘৰত যাম এনেওতো সাৰপ্ৰাইজটো গম পালে কি হয় নাজানো আৰু তাত গৈ পেলাইহে গম পাম আপুনি কথা ভাল আমাৰ মানে কি নহয় যাব ওলাইছো চিমিহঁতৰ ঘৰত কি হয় নাজানো মানে এনেওতো সাৰপ্ৰাইজটো চব শেষ হৈ গ'ল কমপ্লিট শেষ সাৰপ্ৰাইজ শেষ দেবুহঁতে সাৰপ্ৰাইজ চব শেষ কৰি পেলালে কিন্তু এতিয়া কি হয় চাওঁ মানে চিমিৰ বায়েকক মানে আমি চব কৈ থৈছোঁ যে কেনেকৈ যাম কি কৰিম চাদৰ ওপৰত যাম কেনেকৈ ডেক'ৰেশ্যন কৰিম চব কৈ থৈছোঁ সেইকাৰণে বাই অলপ হেল্প কৰি দিব ইমান প্ৰব্লেম নাই বাৰু কিন্তু তাই মানে বাহিৰতে বহি আছে তাই ভিতৰলৈ যোৱা নাই এতিয়া কেনেকৈ যাওঁ কেনেকৈ কি হয় নাজানো আৰু সাৰপ্ৰাইজ চব শেষ কৰিলে লগৰ সোপাই চব শেষ কৰি পেলালে তাকে এতিয়া যাওঁ আমি চিমি নিহাৰিকা কিষ্ঠি মই এনেকৈ যাওঁ দুজনী পিছত স্কুটিত আৰু মই আৰু শিখা খোজকাঢ়ি যাওঁ আৰু এজনী নিব আহিব আকৌ তেন্তে ব'লক আপোনালোকেও আমাৰ ভিডিঅ'টো চাই থাকক এই ৰাতিখন অকলে গৈ আছোঁ আমি এইফালে এইটো চিমিৰ গিফ্ট আৰু দুটা এনেকুৱা গিফ্ট আছে পূৰা ভিতৰত মানে তামাম সাৰপ্ৰাইজ আছে আৰু এইটো এটাত আছে গৈ আছোঁ এতিয়া কোনো নাই পুৰা খালী ৰাস্তা সিহঁত দুজনী গ'ল আগত এতিয়া আমি দুজনী গৈ আছোঁ
কি হয় আজি ছাৰপ্ৰাইজটো আৰু ভগৱানে জানে আৰু Surprise টো কি হয় ঠিক মানে নাই আৰু। আমি এইটো ছাৰপ্ৰাইজটোৰ কথা ন কমেও 15 দিন মানৰ পৰা ভাবি আছো ন 15 দিন মানৰ পৰাই ভাবি আছো যে আমি এনেকৈ ছাৰপ্ৰাইজ দিম কিন্তু আজি লগৰকেইটাই চব চেছ কৰি পেলালে এনেকুৱা খং উঠিছে নহয় কি কৰিম আৰু উপায়তো নাই এতিয়া কিবা এটা কৰি ওপৰত চাদৰ ওপৰত যাব পাৰিলেই হ'ল আৰু তাৰপিছত একো নাই তাত গৈ একদম চুপ চাপ কামটো কৰিম 12টা বাজক যেন তেনে তাইক ছাৰপ্ৰাইজটো দিওঁ সেইটোৱে আৰু গৈ আছোঁ এতিয়া খালী এক্সাইটেড হৈ আছো পুৰা আজি এক্সাইটেড হৈ আছো এক্সাইটেড চেছ কৰি পেলালে লগৰটোৱে কিন্তু লগৰবোৰে চব চাপৰ্ট কৰি বহুত দিনৰ মূৰত আজি ভিডিঅ'টো বনাইছোঁ মানে এই মানে কিমান আজি 5-4 মাহ মানৰ পৰা মানে তেনেকৈ ক'তো যোৱাও হোৱা নাই ঘৰতে কি ভিডিঅ' দিম সেইকাৰণে একো ভিডিঅ' বনোৱা নাছিলোঁ এতিয়া এনেকৈ ঘৰৰ পৰা ওলাই কৰি আহিছোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু মাজতে মই গৈছিলোঁ এফালে ভিডিঅ' কৰিছিলোঁ কিন্তু ইমান ভাল নহ'ল সেইকাৰণে মই ভিডিঅ'টো আপলোডেই নকৰিলোঁ এতিয়া বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ গৈ আছোঁ নাপাওঁহে জানেনে কেইটা হৈছে ৰাতি 10টা বাজিছে নেকি যেন তেনে সোনকালে ঘৰ গৈ পালে হ'ল আৰু আৰু ইমান একো নালাগে নাই ইমান সময় নালাগে পামগৈ আৰু তাত গৈ লগ পাই আছোঁ আমি আহি পাই গ'লোঁ এতিয়া মনে মনে ডেকৰেশ্যন কৰোঁ ওপৰত আছোঁ চাই থাকক আমি কাম কৰি লওঁ তেতিয়ালৈকে আপোনালোকে চাই থাকক এটা হ'ল বহুত ভয় লাগিছে কুকুৰাই মানে ছাইডত বহুত ভুকি আছে সেইকাৰণে বহুত ভয় লাগিছে আৰু আমি অকলে 4জনী ইয়াত কৰি আছোঁ যেন তেনে 12টা বজালৈ যেন তেনে কৰি হৈ লগাওঁ চবফালে অকণমান আছে অকণমান ডেকৰেশ্যন আছে এয়া ডেকৰেশ্যন চলি আছে আমাৰ ডেকৰেশ্যন অলৰেডি কমপ্লিট হ'ল এতিয়া আৰু অকণমান বাকী আছে ভাল ফটো দিব নোৱাৰা বোলে মোক বহুত কষ্ট হৈছে এইবিলাক তুমি ভনীয়ে বহুত মানে ৰাতি বহুত স্পীড কৰিছোঁ ইমানে কৰিব পাৰিছোঁ আৰু সাংঘাতিক কষ্ট হৈছে কষ্ট বহুত হৈছে তাই কিন্তু অলপ অলপ গম পাইছে মানে আমি কাৰণ আমি মানে হেৰি কৰিছোঁ ন ওপৰত আছোঁ ধপতে পাই মানে চাউণ্ডটো হৈ আছে কাৰণে আৰু এইফালে বাল্ব চেঞ্জ গৰম হৈ আছে কিছুমান দিন থাকে এইখিনি দিলে আৰু ধ্বংস কৰি দিলে তই
টাইম ৰখি আছোঁ, তাই এতিয়ালৈকে অহাই নাই। গম পাই গ'ল চব তাই, উপায় নাই, 1টা বাজিলে ৰাতি। Happy birthday to you. Happy birthday to you. Happy birthday to you. Birthday to you. Happy birthday to you. Thank you, Day. Thank you. Welcome, welcome. গানো কিবা এটা লৈ আছো বুটুকা মোৰ গান গাই 10 মিনিট হলো আপোনাৰ কথা কৈছে অকলে কয় বস কিবা ইমান ফেটনি বুজা হাকি লাইছে তুমি বস্তু ভিতৰত দিব পাৰিয়া নালাগে যাম বস্তু যাব কোনো নাই ৰেডি হে ন তাৰ চিমলাটা বড় দোকানে ইমান আমি কি লাইছো মাকে বাবু বাবু এই দুটিয়া বস্তুটো মানে তই কি গম পালি আমি অহা কথা এতিয়া অলপ পিছতে খুলিব লাগিব ভিতৰত আনবক্সিং ব্ৰেণ্ডেড মাল আছে ব্ৰেণ্ডেড মাল কবা আহিছে মোৰ চলি খিনি আমাৰ প্লেনিংটো সাকসেস হ'ল তাই মানে গমটো পাইছে বা আমি আহিছো বুলি কিন্তু মানে আমি যে এনেকে কৰিম মানে তাই সেইটো ভাবাই নাই এতিয়া সিমি কাৰণে আৰু এটা সাৰপ্ৰাইজ এফালে এটো কেক কাটিলে আৰু এটা এফালে আৰু এটা কেক এফালে গানটো বাজে কেক আমি আনিছো বাবুৱে মই এফালে আৰু এটা কেক নতুন কেক হাই নিউ কেক এটো কাটিব এতিয়া তাই
আজি কেনেকুৱা লাগিলে চিমি ছাৰপ্ৰাইজটো ভাল লাগিলে এতিয়া 2টা বাজি গ'ল নেকি ন এতিয়া আমি আঢ়ৈটা মানে হ'ব এতিয়া এতিয়া ব্লগটো শেষ কৰো ইমানতে গুড নাইট নহয় গুড মৰ্ণিং আমাৰ কাৰণে গুড মৰ্ণিং বাই বাই আমি এতিয়া কেক খাওঁতে মানে বাকী আছে বাই বাই কাইলৈ বেলেগ এটা ভিডিঅ' কৰিম একেটোৱে খালি লগ লগাই বেলেগ এপিছডত আমি লগ আৰু মৰ্ণিং 2টা কেক কাটিব আছোৱে আৰু দুটাকে নেক্সট ব্লগত পাৰ্টি শুৰু